নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথম দিনাখন বুলি দুৰ্গা পূজা চাবলৈ বেলতলা চাৰিআলি ফালে ওলাইছিলোঁ। বিশাল মাৰ্কেটৰ সন্মুখত থকা একেবাৰে মানুহ নাই, দুনো নাই, একেবাৰে মানে বজাৰ চজাৰ বুলিবলৈ দোকান চোকান তেনেকৈ একোৱেই নাই। অলপ চলপ আছিল কিন্তু ইমান এটা মানুহৰ ভিৰ নাই। তো বিশাল মাৰ্কেটত সোমালোঁ। জিন্দগী কেতিয়াও লেৰেলি নাযায় আৰু। পূজাত কি কিনিছে? হা? ইয়াতে থৈ দিওঁ যোৰ বস্তু যি আছিলে। এপাহ ৰঙা গোলাপ ফুল কিন্তু লেৰেলি গৈছে। অঁ, ঘৰটো ভাল লাগিব, খালি প্লাষ্টিক কিন্তু একেবাৰে পাৰ্মানেণ্ট মানে চব প্লাষ্টিক পাৰ্মানেণ্ট। তো বন্ধুসকল, এনেকৈয়ে ফুল চুল চাই পেলাই অলপ পূজাটো একেবাৰে নিমাও ফুল চালোঁ আৰু অলপ চলপ ভিডিঅ' বনাই পেলাই অলপ পূজাৰ ভিডিঅ' বনালোঁ। দীঘল ভিডিঅ'ত মই আপলোড কৰি আছোঁ। বাই বাই, গুড নাইট।